শ্ৰোতা বন্ধুসকল সকলোকে ভক্তিভৰা প্ৰণিপাত জনাইছোঁ। আজি পুনৰ ভাগৱতৰ চতুৰ্থ স্কন্ধত উল্লেখ থকা ধ্ৰুৱ চৰিত্ৰৰ দ্বিতীয় খণ্ডটি আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। যিসকলে প্ৰথম খণ্ডটো শুনা নাই তেওঁলোকক ডেছক্ৰিপশ্যনত প্ৰথম খণ্ডৰ লিংকটো দিয়া আছে, তাত ক্লিক কৰি আপোনালোকে প্ৰথম খণ্ডটি শুনিব পাৰিব। আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মাধৱৰ পৰা অভয়বাণী শ্ৰৱণ কৰি ব্ৰহ্মা আদি দেৱতাসকলে মাধৱক প্ৰণাম জনাই নিজ স্থানলৈ গমন কৰিছিল। মাধৱে গৰুড়ৰ পিঠিত আৰোহণ কৰি ধ্ৰুৱক দেখা দিবলৈ মধুবনলৈ গমন কৰিছিল। তেওঁ ধ্ৰুৱৰ সন্মুখত থিয় দিয়া সত্ত্বেও ধ্ৰুৱই চকু মেলি চোৱা নাছিল। ধ্ৰুৱই একান্ত মনে নাৰায়ণৰ ভুৱন মোহন ৰূপ হৃদয়ত স্থাপন কৰি একান্ত মনে তেওঁৰ আৰাধনা কৰি আছিল। কৃষ্ণৰ নৱনীল মেঘশ্যাম দেহৰ উজ্জ্বল ৰূপ, অতি উজ্জ্বল পৃতবস্ত্ৰ পৰিধান কৰা, মুখমণ্ডল কোটি চন্দ্ৰৰ পোহৰৰ দৰে উজ্জ্বল, চাৰি হাতত চাৰি অস্ত্ৰ, ডিঙিত বৈজয়ন্তী মালা, মুখত মৃদু হাঁহিৰ সেই ৰূপ ধ্ৰুৱৰ হৃদয়ৰ মাজত বিৰাজ কৰিছিল। কৃষ্ণই ধ্ৰুৱৰ হৃদয়ৰ পৰা অন্তৰ্ধান হৈছিল। তেতিয়াহে ধ্ৰুৱই চকু মেলি চাইছিল। তেওঁ চকু মেলি কৃষ্ণৰ সেই ৰূপ সন্মুখত দেখা পাইছিল। তেওঁ মাধৱক দেখি আনন্দত গা শিহৰিছিল। তেওঁ তৎক্ষণাৎ দণ্ডৱতে পৰি মাধৱক প্ৰণাম কৰিছিল। ধ্ৰুৱই কৃষ্ণক প্ৰণাম কৰি উঠি কৃষ্ণৰ ভুৱন মোহন ৰূপ দেখি মোহিত হৈছিল। দুচকুৰে অনবৰত চাই থাকিবৰ হেঁপাহ কৰিছিল। মাধৱৰ মুখখন চুম্বন কৰিবলৈ হেঁপাহ কৰিছিল। দুই বাহুৰে মাধৱক আঁকোৱালি ধৰিবৰ ইচ্ছা কৰিছিল। তেওঁ মাধৱক নানাভাৱে তুতি কৰিব খুজিছিল, কিন্তু শাস্ত্ৰৰ কথা নজনা বাবে সেই আশা পূৰণ নহ'ল। মাধৱে ধ্ৰুৱৰ মনৰ ইচ্ছাৰ কথা জানি শংখৰ দ্বাৰা ধ্ৰুৱৰ কপালত স্পৰ্শ কৰি দিছিল। লগে লগে ধ্ৰুৱই সকলো বেদ শাস্ত্ৰ জানিছিল। তেওঁ মাধৱৰ কৃপাত বেদ শাস্ত্ৰ জানি এনেদৰে তুতি কৰিছিল। নমো ভগৱন্ত অন্তৰ্যামী নাৰায়ণ, যাহাৰ প্ৰকাশে প্ৰকাশয় ইন্দ্ৰিগণ। মই পাঞ্চবৰিষৰে শিশু অপঠিত, যাহাৰ প্ৰসাদে মই ভৈলো তত্ত্ববিত। নমো পৰমাত্মা ৰূপে জগতে ঈশ্বৰ, যিটো মায়াগুণে আছে সবে চৰাচৰ। ধ্ৰুৱই আৰু কৈছিল, হে প্ৰভু, তুমি অন্তৰ্যামী, তুমি সকলোতে আছা। কাঠত জুই লাগিলে জুই প্ৰকাশ পোৱাৰ দৰে তুমি সকলোতে প্ৰকাশ পাই থাকা। অজ্ঞানীসকলে তোমাক চিনি নাপায়, জ্ঞানীসকলে তোমাক চিন্তা কৰি তোমাৰ কৃপাত মহন্ত হ'ব পাৰে। তোমাক চিন্তা কৰিলেহে ব্ৰহ্মজ্ঞান লাভ কৰিব পাৰি। তোমাৰ চৰণ চিন্তা কৰিলেহে মহামুক্তিফল লাভ কৰিব পাৰি। তথাপি সকলোৱে নিজৰ দেহৰ সুখ লাভৰ বাবে নানা কৰ্ম কৰে। ইন্দ্ৰিয়ৰ সুখ ভোগেই মুক্তি প্ৰদান নকৰি নৰক যন্ত্ৰণা ভোগ কৰাই থাকে। তোমাৰ ভক্তৰ লগত তোমাৰ চৰণ চিন্তা কৰা আৰু গুণকীৰ্তন কৰিব পাৰিলে পৰম আনন্দ লাভ কৰিব পাৰি। মুখ্য লাভৰ সমান আন সুখ একোৱেই নাই। সেই সুখ লাভৰ বাবে একমাত্ৰ তোমাৰ কৃপা বিনে সিদ্ধ নহয়। হে প্ৰভু, মই যেন তোমাৰ ভক্ত হ'ব পাৰোঁ আৰু সদায় তোমাৰ ভক্তৰ সংগ লাভ কৰিব পাৰোঁ, তাৰ বাবে আশীৰ্বাদ কৰা। তোমাৰ ভক্তসকলে একমাত্ৰ তোমাৰ গুণকীৰ্তন কৰে আৰু তোমাক হৃদয়ত স্থান দি সকলো সময়তে তোমাক চিন্তা কৰি থাকে। তোমাক চিন্তা কৰিলে সকলো পাপ মৰিষণ হয়। গতিকে তুমি মোক তোমাৰ চৰণত স্থান দিয়া প্ৰভু। তুমি কোটি কোটি ব্ৰহ্মাণ্ডৰ একমাত্ৰ ঈশ্বৰ। সকলো চৰাচৰ তোমাৰ কৃপাত বৰ্তি আছে। প্ৰলয়কালত সকলোৱে তোমাৰ গৰ্ভত স্থান লাভ কৰে। তুমি মহাসুখেৰে অনন্ত শয্যাত শয়ন কৰি থাকা। তুমি নিজৰ নাভি পদ্মৰ পৰা ব্ৰহ্মাৰূপে জন্ম হৈ সৃষ্টিকৰ্ম কৰি থাকা। তুমি বিষ্ণুৰূপ ধৰি তাক পালন কৰি থাকা। আকৌ তুমিয়েই ৰুদ্ৰৰূপে ব্ৰহ্মাণ্ড ধ্বংস কৰি থাকা। তুমি নিত্য, মুক্ত আৰু পৰিপূৰ্ণ পৰমাত্মা। তুমি অনাদি ঈশ্বৰ। তুমি সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ কৰ্তা। তোমাৰ নিৰ্দেশত অসংখ্য মায়া পৰিচালিত হৈ অসংখ্য ব্ৰহ্মাণ্ডই সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ কৰ্ম কৰি থাকে। মই তোমাৰ চৰণ দুখনিত প্ৰণাম কৰিছোঁ। তুমি অনন্ত, আদ্য আৰু পূৰ্ণ ব্ৰহ্ম।
তুমি পৰম পুৰুষ, তুমি দুখ নিবাৰণ কৰ্তা, তুমি কৃপাৰ সাগৰ, তুমি মোক পুত্ৰৰ দৰে পালন কৰি থাকিবা। গাই গৰুৱে যিদৰে নিজৰ পোৱালীক স্নেহ কৰি নিজৰ গাখীৰ খুৱাই লালন পালন কৰে, তুমিও মোক পালন কৰা প্ৰভু। মই তোমাৰ চৰণত শৰণ লৈছোঁ। মৈত্ৰেয় মুনিয়ে বিদুৰক পুনৰ কৈছিল, হে বিদুৰ, ধ্ৰুৱৰ প্ৰতি তুষ্ট হৈ কৃষ্ণই মৰম সনা মাতেৰে কৈছিল, হে ৰাজকুমাৰ ধ্ৰুৱ, তুমি তোমাৰ মনৰ কথা ব্যক্ত কৰিব নালাগে। মই তোমাৰ মনৰ কথা সকলো জানো। তুমি যি লোক লাভ কৰিব বিচাৰিছা সেই লোক লাভ কৰা অতি দুৰ্লভ। দেৱতা, মানুহ, মুনিসকল আৰু তিনিও লোকৰ ওপৰত সেই লোক। তাত চতুৰ্দশ ভুৱন থাকে। তাত থাকি তুমি চতুৰ্দশ ভুৱন দেখা পাবা। তাত গ্ৰহবোৰ, ঋষিবোৰ, তৰাবোৰ থাকে। সেই লোকৰ পৰা জ্যোতিষ চক্ৰ নিৰ্ণয় হয়। সেই লোকত ধৰ্ম, অগ্নি আৰু কশ্যপৰ সত্ৰ আছে। তাত অশ্বিনী প্ৰমুখে সৰ্বশ্ৰেষ্ঠ ঋষিসকল থাকে। সেইবোৰৰ কোনো কল্পৰে দুৰ্যোগ নহয়। তুমি সেই লোক পাবা। তুমি সেই লোকত থকাৰ পাছৰ পৰা সকলোৱে সেই লোকক ধ্ৰুৱলোক বুলিব। যথা সময়ত তুমি সেই লোকত থাকিব পাৰিবা। তাত কাৰো মৃত্যু নহয়। তাত থকা জীৱবোৰে জীৱমুক্তি লাভ কৰে। বৰ্তমান তুমি নিজ ৰাজ্যলৈকে যোৱাগৈ। ডাঙৰ হলে পুৰুষীৰ পুত্ৰ উত্তমে অকালতে মৃত্যুবৰণ কৰিব। তোমাৰ পিতৃয়ে বাধ্য হৈ তোমাকেই ৰজা পাতিব। তুমি কেনেকৈ নিষ্কণ্টক ৰাজ্য লাভ কৰিব পাৰিবা কওঁ শুনা। তোমাৰ দাদা উত্তম বনলৈ যাব। তেওঁক অকলে পাই যক্ষসকলে বধ কৰিব। সেই খবৰ শুনি তোমাৰ বৈমাতৃ সৰুচুৱে সেই বনলৈ যাব। তেতিয়া বননিত জুই লাগি জুইত পুৰি তেওঁৰো মৃত্যু ঘটিব। তেতিয়া তোমাৰ ৰাজ্য কোনোৱে কাঢ়ি নিব নোৱাৰিব। তুমি ৰজা হৈ ৩৬,০০০ বছৰ ৰাজ্য শাসন কৰিবা। তেতিয়া তুমি কেইবাটিও যজ্ঞ কৰিবা। তোমাৰ যশস্যা ত্ৰিলোক বিয়পি পৰিব। তুমি মোৰ পৰম ভক্ত, তোমাৰ পৰম ধাৰ্মিক আৰু সৎগুণী ৰজাৰূপে সকলোৱে তোমাক শ্ৰদ্ধা কৰিব। ৩৬,০০০ বছৰ ৰজা হৈ তাৰ পাছত তুমি তপস্যা কৰিবলৈ হৰিদ্ৰালৈ যাবা। তাৰ পৰা আহি তুমি মই বৰ্ণনা কৰা লোক পাবা। সেই লোক চতুৰ্দশ ভুৱনৰ ভিতৰত বিশিষ্ট। সেই লোক পাবলৈ সকলোৰে বাবে সম্ভৱ নহয়। সেই লোকলৈ মোৰ পৰম ভক্ত মুনিসকলেহে যাব পাৰে। সেই লোক বৈকুণ্ঠৰ সমান। সেই লোকত বাস কৰিবলৈ ব্ৰহ্মা আৰু মহেশ্বৰেও আশা কৰে। মই তোমাৰ ভক্তিত পৰম সন্তোষ লাভ কৰি সেই লোক দান কৰিলোঁ। যথা সময়ত তুমি তাত বাস কৰি আনন্দ মনে থাকিব পাৰিবা। সেই লোকত থকা কাৰোৰেই মৃত্যু নহয়। মাধৱে তেনেদৰে কোৱাত ধ্ৰুৱই মাধৱক পুনৰ ভক্তিভাৱে প্ৰণাম কৰিছিল। তেতিয়া মাধৱে মৃদু হাঁহি মাৰি গৰুৰ বাহনৰ সৈতে অন্তৰ্ধান হৈছিল। ধ্ৰুৱই মাধৱৰ পৰা উত্তম লোক লাভ কৰিও মনত আনন্দ লাভ কৰিব পৰা নাছিল। তেওঁ দুখ মনে মাধৱৰ কথা পালন কৰিবলৈ নিজ ৰাজ্যলৈ গমন কৰিছিল। ধ্ৰুৱই দুখ পোৱাৰ কাৰণ নেজানি বিদুৰে মৈত্ৰেয় মুনিক প্ৰশ্ন কৰিছিল, হে গুৰুদেৱ, ধ্ৰুৱই মনত দুখ পোৱাৰ কাৰণ কি বুজি নাপালো। বহুবাৰ জন্ম লাভ কৰি মাধৱক ধ্যান কৰিও সেই উত্তম লোক লাভ কৰিব নোৱাৰি। ধ্ৰুৱই এটা জন্মতে মাত্ৰ ৬ মাহ মাধৱক ধ্যান কৰি দৰ্শন লাভ কৰাৰ লগতে সেই উত্তম লোক লাভ কৰিব পাৰিও কিয় মনত দুখ কৰিছিল কোৱাচোন। মৈত্ৰেয় মুনিয়ে বিদুৰক কৈছিল, হে বিদুৰ, প্ৰথম কাৰণ তেওঁৰ হৃদয় বৈমাতৃ সৰুচীৰ বাবে দগ্ধ হৈ আছিল। সৰুচীয়ে তেওঁক যি ব্যৱহাৰ কৰিছিল সেই কথা পাহৰিব পৰা নাছিল। দ্বিতীয় কাৰণ হৈছে ধ্ৰুৱই মাধৱৰ দৰ্শন লাভ কৰিও তেওঁ জীৱমুক্তি লাভৰ প্ৰাৰ্থনা নকৰিলে। ভক্তিৰ দুৰ্লভ পথ হৈছে মোক্ষ লাভ কৰা। তেওঁ মাধৱক মোক্ষ লাভৰ কথা প্ৰকাশ নকৰি ভুল কৰাৰ কথা পাছতহে গম পাইছিল। তেওঁৰ মাতৃয়ে ভবামতে তেওঁ উত্তম লোক লাভ কৰিলে। সৰুচীৰ কথাই প্ৰত্যাঘাত কৰাৰ বাবে ধ্ৰুৱই হৰিৰ ওচৰত মোক্ষ লাভ প্ৰাৰ্থনা কৰিব নোৱাৰি অনুতপ্ত হৈছিল। তেওঁ সেই দুখতে কৈছিল, মই মোৰ ভুলৰ বাবে হৰিৰ পৰা মুক্তি লাভ কৰিব নোৱাৰি মহাপাপ কৰিলোঁ। হৰিভক্ত সুনন্দ আদিয়ে বহুকাল হৰিৰ আৰাধনা কৰিও সহজে হৰিৰ দৰ্শন লাভ কৰিব নোৱাৰি মনত দুখ পাইছিল। সেইজনা হৰিক মাত্ৰ ৬ মাহ তপস্যা কৰিয়ে ধ্ৰুৱই দৰ্শন লাভ কৰিছিল। তেওঁৰ দৰ্শন লাভ কৰি উত্তম স্থান লাভ কৰিলে যদিও মোক্ষ লাভ কৰিব নোৱাৰিব বুলি জানি মনত দুখ পাইছিল। তেওঁ নাৰদৰ কথা নামানি শৈশৱকালতে ঘোৰ তপস্যা কৰাৰ ফল তেনে হৈছে বুলি ভাবিও দুখ পাইছিল। সকলো ব্ৰহ্মাণ্ড মায়াবন্ধনত বান্ধ খাই থাকে। তেওঁ হৰিৰ পৰা মুক্তি বাঞ্ছা নকৰি মায়াবন্ধনত সুদীৰ্ঘ ৩৬,০০০ বছৰ বান্ধ খাই থাকিব লাগিব।
মৃত্যু হোৱা লোকে যেনেকৈ জীয়াই থকাৰ ঔষধ খুজিব নোৱাৰে, কুবেৰক আৰাধনা কৰি যেনেকৈ মূৰ্খসকলে বিস্তৰ সম্পদ নুখুজি মাত্ৰ এমুঠি অন্ন লাভৰহে প্ৰাৰ্থনা কৰে, ময়ো হৰিক লাভ কৰি পৰম মুক্তি লাভ কামনা নকৰি ৰাজ্য লাভ কৰিবলৈহে কামনা কৰিলোঁ। সেইবোৰ দুখত দুখী হৈ ধ্ৰুৱই নিজ ৰাজ্যলৈ গৈছিল। হে বিদুৰ, মনত ৰাখিবা, পৰম বৈষ্ণৱসকলে বিষয় বাসনা নকৰি হৰিৰ ওচৰত মুক্তিহে প্ৰাৰ্থনা কৰে। ২৯ অধ্যায় ধ্ৰুৱৰ প্ৰত্যাৱৰ্তন। ধ্ৰুৱই নিজ ৰাজ্যত পদাৰ্পণ কৰাৰ লগে লগে ৰজা উত্তানপাদৰ চোৰাংচোৱাই ধ্ৰুৱক চিনি পাইছিল। তেওঁলোকে তৎক্ষণাৎ গৈ ৰজাক জনালে, মহাৰাজ, ধ্ৰুৱই বনৰ মাজৰ পৰা উভতি আহিছে। আমি কি কৰিব লাগিব জনাওক। চোৰাংচোৰাৰ মুখে ধ্ৰুৱ ঘৰলৈ অহাৰ খবৰ পাই ৰজাই বিশ্বাস কৰিব পৰা নাছিল। তেওঁ মনতে ভাবিছিল যে ধ্ৰুৱই অকলে বনৰ মাজলৈ গৈছিল। ছমাহ কোনোৱে তেওঁক বিচাৰি পোৱা নাছিল। বনৰ মাজত হিংস্ৰ জন্তুৱে তেওঁক বধ কৰা বুলি ভাবি দুখ কৰিছিল। হঠাতে তেওঁক কেনেকৈ চোৰাংচোৱাই দেখা পালে। তেওঁ ভাবিছিল চোৰাংচোৱাই আন কোনো শিশুক দেখি তেওঁকে ধ্ৰুৱ বুলি ভুল কৰিছে। ইমান দিনে ৰজাই বৰ কষ্ট কৰি ধ্ৰুৱৰ দুখ পাহৰি আছিল। চোৰাংচোৱাই ধ্ৰুৱৰ কথা কোৱাত ৰজাই পুনৰ দুখ কৰিব ধৰিলে। চোৰাংচোৱাই সঁচাকৈ ধ্ৰুৱক দেখা বুলি দৃঢ়ভাৱে কোৱাত ৰজাই বহু সময় চিন্তা কৰিছিল। তেওঁ নাৰদে কোৱা কথা মনত পৰাত চোৰাংচোৱাক ৰজাই পিন্ধি থকা কেইপটমান মূল্যৱান সোণৰ অলংকাৰ আৰু উত্তম বস্ত্ৰ প্ৰদান কৰিছিল। তেওঁ সেই চোৰাংচোৱাৰ লগতে ভালদৰে সাজি কাচি বহু ৰথ আৰু সৈন্য সামন্ত লগত লৈছিল। বহুকেইটি হাতী সুন্দৰভাৱে সজাই লৈছিল। তেওঁৰ লগত বহু সংখ্যক প্ৰজাও ওলাইছিল। তেওঁলোকে মহা সমাৰোহেৰে ধ্ৰুৱক আদৰি আনিবলৈ গৈছিল। তেওঁলোকৰ লগত বাদ্যকাৰ, নৃত্য, গীত, নৰ-নাৰী, শংখ ঘণ্টা বজাই যোৱা ব্ৰাহ্মণ, ৰাণী দুজনী, পুত্ৰ উত্তম, আত্মীয় স্বজন সকলোৱে উৰুলি ধ্বনি কৰি আগবাঢ়ি গৈছিল। ধ্ৰুৱক চাবলৈ আৰু আদৰি আনিবলৈ অসংখ্য নৰ-নাৰী গৈছিল। সকলোৱে মনত আনন্দৰ ভাৱ। পুত্ৰ অহাৰ খবৰ পাই সুনীতি আৰু সুৰুচি ৰাণীয়ে পুত্ৰ উত্তমক লগত লৈ দোলাত উঠি গৈছিল। তেওঁলোকৰ মনত অপাৰ আনন্দ। তেওঁলোকৰ লগত অলেখ দাস ৰাখি ৰজা উত্তানপাদ গৈছিল ৰথত উঠি। হাতী, ঘোঁৰা, ৰথ, পদাতিক সৈন্য আৰু প্ৰজাৰ খোজত পথটিৰ ধূলিৰে আকাশ নেদেখা হৈছিল। শংখ ঘণ্টা আদি নানা মাংগলিক বাদ্য ধ্বনি আৰু ব্ৰাহ্মণসকলৰ বেদমন্ত্ৰৰ ধ্বনিৰে দহো দিশ মুখৰিত হৈছিল। প্ৰজাসকলে মাজে মাজে ৰজা আৰু মাজে মাজে ধ্ৰুৱৰ জয়ধ্বনি কৰি গৈছিল। ৩০ অধ্যায় ধ্ৰুৱৰ লগত ৰজাৰ মিলন। সকলোৱে আনন্দমনে নগৰৰ বাহিৰত থকা দিব্য উপবনলৈ গৈ আছিল। কিছু দূৰ যোৱাৰ পাছত কিছু দূৰৈত ধ্ৰুৱ আহি থকা দেখা পাই ৰজাই ৰথৰ পৰা নামি বেগাই ধ্ৰুৱৰ ওচৰলৈ গমন কৰিছিল। তেওঁ ধ্ৰুৱক সাৱটি ধৰিছিল, গালত চুমা খাইছিল, মূৰত চুমা খাই দীৰ্ঘশ্বাস পৰিত্যাগ কৰিছিল। ধ্ৰুৱই কৃষ্ণক দৰ্শন কৰি কৃষ্ণ চৰণ চুই পবিত্ৰ হৈ অহা বুলি বুজি পাই ৰজাই বাৰে বাৰে ধ্ৰুৱক সাৱটি ধৰি বৰকৈ মৰম কৰিছিল। তেওঁ ধ্ৰুৱক পাই আনন্দত চকুলো টুকিছিল। ধ্ৰুৱই পিতৃৰ চৰণত ধৰি প্ৰণাম জনাইছিল। তেতিয়া ৰজাই উঠা উঠা বাপু বুলি ধ্ৰুৱৰ মূৰত হাত বুলাই দি কোলাত তুলি লৈছিল। তাৰ পাছত ধ্ৰুৱই দুই মাতৃ সুনীতি আৰু সুৰুচিৰ চৰণত ধৰি প্ৰণাম কৰিছিল। দুয়োজনীয়ে আনন্দত চকুলো টুকিছিল। আগতে সুৰুচিয়ে সতিনীৰ পুত্ৰ বুলি মনত যি বেয়া ভাৱ ৰাখিছিল, তেওঁৰ সেই বেয়া ভাৱ আঁতৰি গৈছিল। তেওঁ সুনীতিতকৈও ধ্ৰুৱক বেছি মৰম কৰিছিল। ৰজা আৰু দুয়োজনী ৰাণীয়ে ধ্ৰুৱক দৰ্শন কৰি আৰু মৰম কৰি কৃষ্ণক দৰ্শন কৰা যেন পাইছিল। প্ৰজাবোৰেও ধ্ৰুৱক পৰমেশ্বৰ কৃষ্ণক দৰ্শন কৰা যেন অনুভৱ কৰিছিল। সকলোৱে ধ্ৰুৱৰ জয়ধ্বনি দিছিল। নাৰীসকলে উৰুলিত ধ্বনি দিছিল। ধ্ৰুৱৰ মনত বৈৰাগ্য ভাৱৰ উদয় হোৱাত তেওঁৰ বৎসৰ নামৰ পুত্ৰক ৰজা পাতিবলৈ স্থিৰ কৰি ব্ৰাহ্মণসকলক মাতি আনিছিল। শুভক্ষণত ফল মূল, পুণ্যতীৰ্থৰ জল আদি সংগ্ৰহ কৰি ব্ৰাহ্মণসকলৰ দ্বাৰা বেদ পাঠাদি কৰি বৎসৰক ৰজা পতা হৈছিল। মাংগলিক সৰ্বকৰ্ম সমাপ্ত কৰি নতুন ৰজাক ধ্ৰুৱই নিজে ৰাজসিংহাসনত বহুৱাই ৰাজ্যভাৰ অৰ্পণ কৰিছিল। ধ্ৰুৱই পুত্ৰৰ হাতত ৰাজ্যভাৰ সমৰ্পণ কৰি বদৰিকাশ্ৰমলৈ গমন কৰিছিল। তাত বিশালা নদীৰ পাৰত আশ্ৰম পাতি তাত বাস কৰি একান্ত মনে পৰমেশ্বৰ কৃষ্ণক ধ্যান কৰিছিল। তেওঁ কুশাসনত বহি
কৃষ্ণক হৃদয়ত স্থান দি সদায় ত্ৰিসন্ধ্যা কৃষ্ণক ধ্যান কৰি কটাইছিল। তাৰ পাছত সকলো সময়তে একমাত্ৰ কৃষ্ণক ধ্যান কৰি পৰম আনন্দ লাভ কৰি চকুলো বোৱাই কটাইছিল। কৃষ্ণক ধ্যান কৰি তেওঁ সকলো ইন্দ্ৰিয় বশ কৰিব পৰা হৈছিল। নিজৰ হৃদয়ৰ মাজতেই তেওঁ পৰমেশ্বৰক জ্ঞানেন্দ্ৰিয়ৰ জৰিয়তে দেখা পাইছিল। তেওঁৰ ব্ৰহ্মজ্ঞান সিদ্ধি হৈছিল। এনেকৈ কিছুদিন সেই স্থানত থকাৰ পাছত এদিন স্বৰ্গৰ পৰা এখন দিব্যৰথ নামি আহি ধ্ৰুৱৰ সন্মুখত ৰৈছিল। সেই দিব্যৰথৰ পৰা ক্ষুদ্ৰ ঘণ্টাৰ ৰুণুজুণ শব্দ শুনা গৈছিল। দিব্যৰথৰ সকলো স্থানৰ পৰা ৰত্নৰ মণিৰ পোহৰ বিকিৰণ হৈছিল। ৰথৰ ভিতৰৰ পৰা নানা বাদ্যৰ ধ্বনি শুনা গৈছিল। ধ্ৰুৱই সেই ৰথৰ ভিতৰত দুজন কৃষ্ণৰ পাৰিষদ দেখা পাইছিল। দুয়োজনৰ গাৰ বৰণ মেঘৰ দৰে শ্যাম বৰণীয়া, মুখমণ্ডল পূৰ্ণিমাৰ জোনৰ দৰে, মুখত মৃদু হাঁহি। দুয়ো পীত বস্ত্ৰ পৰিধান কৰিছিল। গাত পীত বস্ত্ৰ আৰু চাদৰ, চকু পদুমৰ পাহিৰ দৰে, চকুৰ ভ্ৰুযুগল মদনৰ কামধেনুৰ দৰে। ডেকা বয়সৰ দুয়োৰে সুঠাম দেহ, দুয়োৰে শিৰত ৰত্নৰ কিৰীটি জিলিকি আছিল। কাণত মখৰ কুণ্ডল, কণ্ঠত মণিমুকুতাৰ হাৰ, দুয়োৰে চাৰিখনকৈ হাত আছিল। তেওঁলোকক কৃষ্ণৰ দৰে দেখা গৈছিল। ধ্ৰুৱই দুয়োজনকে ভক্তিভাৱে প্ৰণাম কৰিছিল। তেওঁলোক দুজনৰ নাম নন্দ আৰু সুনন্দ। দুয়ো কৃষ্ণৰ মুখ্য পাৰিষদ। ধ্ৰুৱৰ ভক্তিভাৱ দেখি দুয়ো আনন্দ লাভ কৰিছিল। তেওঁলোক দুয়োজনে ৰজা ধ্ৰুৱক কৈছিল, হে মহাৰাজ ধ্ৰুৱ, তুমি একান্ত কৃষ্ণ ভক্ত বুলি বুজি পালো। তুমি মহাভাগ্যৱান। তুমি 5 বছৰ বয়সতে কৃষ্ণ দৰ্শন লাভ কৰিছিলা। তেওঁৰ কৃপাত তুমি পৰম পুণ্য লোক লাভ কৰিছা। সেই লোক লাভ কৰিবলৈ ব্ৰহ্মা আৰু হৰেও কামনা কৰে। কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ নাৰায়ণ, আমি দুয়ো তেওঁৰ ভৃত্য। আজি আমি তোমাক নাৰায়ণে আগতেই প্ৰদান কৰা তোমাৰ স্থানলৈ নিবলৈ আহিছো। সেই স্থান বিষ্ণুৰ প্ৰিয় স্থান। তাত বিষ্ণুৰ বাহিৰে আনৰ অধিকাৰ নাই। সেই স্থানক চন্দ্ৰ, সূৰ্য, গ্ৰহ, সপ্তৰ্ষি আৰু তৰাগণে সদায় প্ৰদক্ষিণ কৰি থাকে। তোমাৰ পূৰ্বপুৰুষে সেই স্থান দেখা নাই। উগ্ৰ তপস্যা কৰিও কোনোৱে সেই স্থান দেখা নাপায়। একমাত্ৰ বিষ্ণুৰ পৰম ভক্ত কেইজনমানেহে সেই স্থানত বাস কৰি আছে। সেই স্থান জ্যোতিময় স্থান। এই দিব্য ৰথত আৰোহণ কৰা। আমি তোমাক তোমাৰ বাবে পূৰ্বৰে পৰা ৰখা ধ্ৰুৱলোক নামৰ স্থানলৈ নিম। তুমি পলম নকৰি এই দিব্য ৰথত উঠি তোমাৰ স্থানলৈ ব'লা। তাত তুমি আনন্দ মনে হৰিক ধ্যান কৰি থাকিব পাৰিবা।